যুধিষ্ঠিৰৰ ধৰ্ম, কৃষ্ণৰ উপদেশ, অভিমন্যুৰ বীৰত্ব, দুৰ্যোধনৰ অহংকাৰ ইত্যাদিবোৰৰ সাক্ষী মই। লগতে অজানা মহাভাৰতৰ সাক্ষী মই। আজিও মোৰ তেজ উতলে যেতিয়া মই ভাবোঁ হস্তিনাপুৰৰ দায়িত্ব অন্ধভক্তি কেনেকৈ আৰ্যবৰ্তৰ সূৰ্য ডুব যাবলৈ দিব পাৰে কোনোবাই। মই ভাবোঁ কেনেকৈ ধৰ্মকুলত অধৰ্মৰ ৰাজসভা দেখিও মৌনব্ৰত ধাৰণ কৰিব পাৰে কোনোবাই। আজিও ৰৈ গ'ল লিখিবলৈ কুন্তীৰ মনত জ্বলা জুইৰ বিষয়ে। কেনেকৈ এজন মাতৃয়ে চাব পাৰে ককায়েক ভায়েকৰ মাজত ঘটা মহাযুদ্ধ। কেনেকৈ চাব পাৰে এজন পুত্ৰই আনজন পুত্ৰৰ ডিঙি ভেটা। ৰৈ গ'ল লিখিবলৈ নিৰ্লজ্জ সভাখনৰ জঘন্য অপৰাধৰ সময়ত উপস্থিত দ্ৰৌপদীৰ স্বামী নিজৰ আপোনসকলৰ মগজুৰ বিক্ৰিয়াৰ বিষয়ে। ৰৈ গ'ল লিখিবলৈ ধৰ্ম অধৰ্মৰ গছ দুডালৰ মাজত ওলমি থকা বিদুৰৰ মানসিক চাপৰ বিষয়ে। ৰৈ গ'ল লিখিবলৈ কেনে লাগিছিল মুৰলীধৰৰ যেতিয়া মুৰলী এৰি ধাৰণ কৰিব লগা হ'ল সুদৰ্শন, প্ৰেম এৰি জ্ঞান দিব লগা হ'ল ধৰ্মৰ। আৰু আছে অজানা মহাভাৰত লিখিবলৈ ৰৈ গ'ল। আকৌ কম কেতিয়াবা মই অজানা মহাভাৰতৰ সাক্ষী, মই বেদব্যাস।